নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি টাইম এণ্ড ৱৰ্কৰ কমপ্লিট টাইপ আমি আজি আলোচনা কৰিম, ঠিক আছে। তো টাইম এণ্ড ৱৰ্কৰ যিমানবোৰ টাইপ পৰীক্ষাত আহে গোটেইকেইটা টাইপ আজি আমি আলোচনা কৰিম, ঠিক আছে। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে কিছুমান টাইপ আপোনালোকৰ মিছ হৈ যাব, ঠিক আছে। তো ভিডিঅ'টো শেষলৈ চাব। তো কুৱেশ্যনটো দিয়া আছে, A and B can do a piece of work together in 6 days and B can do the work alone in 18 days. How many days will A take to complete the work alone? অৰ্থাৎ আমাক দিয়া আছে A আৰু B দুয়োজনে মিলি এটা কাম 6 দিনত কৰিব পাৰে, ঠিক আছে। আৰু B অকলে সেই কামটো 18 দিনত কৰে। তো এতিয়া আমাক সুধিছে A অকলে সেই কামটো কিমান দিনত কৰিব। সো 6 আৰু 18 লখাও কি হ'ব? 18 হ'ব, ঠিক আছে। 6ৰে যেতিয়া আমি 18 হৰণ কৰিম তেতিয়া আমি কি পাম? 3 পাম। 18ৰে যেতিয়া আমি 18 হৰণ কৰিম তেতিয়া আমি কি পাম? 1 পাম। অৰ্থাৎ এই 18টো কি বুজাইছে? টোটেল ৱৰ্ক। আৰু এই 3 আৰু 1টো কি বুজাইছে? ইফিচিয়েন্সি। অৰ্থাৎ এদিনত কৰা কামৰ সংখ্যা বুজাইছে, ঠিক আছে। আমি কি বুজি পালো? A আৰু B এদিনত 3টা কাম কৰে, B এদিনত কেইটা কাম কৰে? এটা কাম কৰে। অৰ্থাৎ A এদিনত কেইটা কাম কৰিব? A আৰু B তিনিটা কৰে দুয়োজনে মিলি, B এদিনত এটা কৰিব পাৰে। তেনেহলে A এদিনত কেইটা কৰিব? নিশ্চয় দুটা কৰিব, ঠিক আছে। তো A এদিনত দুটা কাম কৰে। তো আমাৰ টোটেল কাম আছে 18টা। 18টা টোটেল কাম A এদিনত কৰে দুটা। তো 18টা কাম কমপ্লিট কৰিবলৈ A কিমান দিন লাগিব? 9 দিন লাগিব। তো অপশন B is the right answer. Option B right answer. It is কি দিয়া আছে? A, B and C can complete a piece of work in 24, 6 and 12 days respectively. অৰ্থাৎ A এটা কাম 24 দিনত কৰে, B এটা কাম 6 দিনত কৰে আৰু C সেই একেটা কামে 12 দিনত কৰে, ঠিক আছে। তো এতিয়া আমি কি কৰিম? তিনিটাৰে এলসিএম ল'ম। 24, 6 আৰু 12ৰ এলসিএম কি হ'ব? 24 হ'ব, ঠিক আছে। তো 24ৰে যেতিয়া আমি 24 হৰণ কৰিম আমি কি পাম? 1 পাম। 6ৰে যেতিয়া 24 হৰণ কৰিম আমি কি পাম? 4 পাম। 12ৰে যেতিয়া 24 হৰণ কৰিম আমি কি পাম? 2 পাম। অৰ্থাৎ আমি কি বুজি পালো? 24টো হৈছে আমাৰ টোটেল ৱৰ্ক আৰু এইকেইটা হৈছে আমাৰ ইফিচিয়েন্সি, ঠিক আছে। তো এতিয়া আমাক কুৱেশ্যনটোত কি সুধিছে? ৱৰ্কিং টুগেদাৰ দে উইল কমপ্লিট দ্য সেম ৱৰ্ক। অৰ্থাৎ তিনিওজনে মিলি সেই কামটো কিমান দিনত কৰিব পাৰিব? চাওক, A এদিনত এটা কাম কৰে, B এদিনত 4টা কাম কৰে, C এদিনত 2টা কাম কৰে। অৰ্থাৎ তিনিওজনে যদি লগ হৈ কৰে কামটো, এদিনত কেইটা কাম হ'ব? 1 + 4 + 2। অৰ্থাৎ 1 × 4 = 5, 5 × 2 = 7টা কাম এদিনত সম্পন্ন হ'ব। সো টোটেল কাম আছিল 24টা। তো এদিনত তিনিওজনে মিলি কৰে 7টা। তো আমাক কিমান দিন লাগিব? 7ৰে যেতিয়া আমি 24 হৰণ কৰিম তেতিয়া কি হ'ব? 3 সমস্ত 7/3 হ'ব, ঠিক আছে। তো 3 সমস্ত 7/3 দিন সময় লাগিব তেওঁলোকৰ কামটো কমপ্লিট কৰিবলৈ। অৰ্থাৎ অপশন B is the right answer. So আমি নেক্সট কুৱেশ্যনটো চাইছো এইবাৰ। তো কুৱেশ্যনটো দিয়া আছে A and B can do a piece of work in 12 days. অৰ্থাৎ A আৰু B এটা কাম 12 দিনত কৰিব পাৰে। তাৰপিছত দিয়া আছে B and C in 15 days. B আৰু C সেই একেটা কাম 15 দিনত কৰে, ঠিক আছে। তাৰপিছত দিয়া আছে C and A in 20 days. আৰু C আৰু A সেই একেটা কাম কেই দিনত কৰে? 20 দিনত কৰে। তো এতিয়া আমি কি কৰিব লাগিব? 15, 20 আৰু 12ৰ লসাগু ল'ব লাগিব, এলসিএম। এলসিএম কি হ'ব? 15, 20 আৰু 12ৰ 60 হ'ব, ঠিক আছে। তো 12ৰে যেতিয়া আমি 60 হৰণ কৰিম আমি কি পাম? 5 পাম। 15ৰে যেতিয়া 60 হৰণ কৰিম আমি কি পাম? 4 পাম। আৰু 20ৰে যেতিয়া 60 হৰণ কৰিম আমি কি পাম? 3 পাম। অৰ্থাৎ
তিনিওজনে যেতিয়া লগ হৈ কৰিব তেতিয়া এদিনত কিমান কাম সম্পূৰ্ণ হ'ব 5 4 5 4 9 9 3 12টা কাম কিন্তু ইয়াতে এটা এক্সেপচন এটা কথা মন কৰিবলগীয়া আছে চাওক এ ইয়াতো কাম কৰিছে আৰু এ ইয়াতো কাম কৰিছে অৰ্থাৎ এ ডাবল আহিছে বি ও ইয়াত কৰিছে ইয়াতো কৰিছে সি টো ইয়াত কৰিছে অৰ্থাৎ তিনিওজনে কি কৰিছে ডাবল ডাবল কাম কৰিছে অৰ্থাৎ a plus b plus c দুইটো কিয় আগত দিছো আমি কাৰণ তিনিওজনে ডাবল ডাবল কাম কৰিছে ঠিক আছে তো তিনিওজনে মিলি 12টা কাম কৰে কিন্তু যেহেতু প্ৰত্যেককে ডাবল ডাবল কৰিছে গতিকে দুইটো আমি ইফালে কি কৰিব লাগিব হৰণ কৰিব লাগিব 12ক যেতিয়া আমি 2 ৰে হৰণ কৰিম তেতিয়া আমি কি পাম 6 অৰ্থাৎ তিনিওজনে যেতিয়া কাম কৰে তেতিয়া এদিনত কেইটা কাম হয় 6টা কাম হয় বুজি পালো আমি এতিয়া আমাক কোৱেশ্চনত দিছে ইন হাউ মেনি ডেজ এ এলোন ক্যান ডু দ্য ওয়ার্ক অৰ্থাৎ এ অকলে সেই কামটো কিমান দিনত কৰিব চাওক বি এ বি সি মিলি 6টা কাম কৰে এদিনত বি আৰু সি এদিনত কেইটা কাম কৰে সেইটো আমি চাই লওঁ চাওক বি আৰু সি এদিনত 4টা কাম কৰে ঠিক আছে তিনিওজনে মিলি কৰে 6টা বি আৰু সি কৰে 4টা অৰ্থাৎ এ নিশ্চয় কেইটা কাম কৰিব দুটা কাম কৰিব ঠিক আছে এ এদিনত কেইটা কাম কৰে দুটা কাম কৰে তো এৰ এফিচিয়েন্সিটো আমি পাই গলো টোটাল কাম আছে 60টা তো এ এদিনত কৰে দুটা তো 60টা কাম কমপ্লিট কৰিবলৈ কিমান দিন টাইম লাগিব 60ক যেতিয়া 2 দিয়ে হৰণ কৰিম আমি কি পাম 30 পাম অৰ্থাৎ 30 দিনত এ কামটো কমপ্লিট কৰিব পাৰিব অপচন কেইটা ভুল আছে গতিকে ইয়াৰ ৰাইট আনসাৰ হৈছে 30 আমি নেক্সট কোৱেশ্চনটো চাইছো তো কোৱেশ্চনটো দিয়া আছে তপসে মিহিৰতকৈ দুগুণ দ্ৰুততাৰে কাম কৰে যদি দুয়োজনে একেলগে এটা কাম 12 দিনত সম্পূৰ্ণ কৰে তেন্তে ইয়াক সম্পূৰ্ণ কৰিবলৈ কেৱল তপসক কিমান দিন সময় লাগিব অকল তপসে অকলে কিমান দিনত কামটো কৰিব পাৰিব হেতু আমাক সুধিছে চাওক প্ৰথম লাইনটোৰ পৰা আমি কি বুজি পালো তপসে মিহিৰতকৈ দুগুণ দ্ৰুততাৰে কাম কৰে অৰ্থাৎ তপস আৰু মিহিৰে এদিনত এটা কাম কৰিলে তপসে এদিনত দুটা কাম কৰিব মনত ৰাখিব এইটো ঠিক আছে সো আমি কি বুজি পালো মিহিৰে এদিনত এটা কাম কৰিলে তপসে দুটা কাম কৰিব অৰ্থাৎ দুয়োজনে মিলি কেইটা কাম কৰিব তিনিটা কাম কৰিব বুজি পালো আমি সো তিনিটা কাম এদিনত দুয়োজনে মিলি কৰে সো টোটাল তেওঁলোকে কেইদিন কাম কৰিছে 12 দিন কাম কৰিছে তো 12 পূৰণ এদিনত কৰিছে তিনিটা তো 12 দিনত কেইটা কাম কৰিব 36 অৰ্থাৎ এই 36 টো আমাৰ কি হ'ব টোটাল ওয়ার্ক হ'ব আমি টোটাল ওয়ার্কটো পালো 36 অৰ্থাৎ এতিয়া আমি কি উলিয়াব লাগে কেৱল তপসে এই কামটো কিমান দিনত অকলে কৰিব পাৰিব ঠিক আছে সো তপসে এদিনত কেইটা কৰে দুটা কৰে তো 36ক যেতিয়া আমি 2 ৰে হৰণ কৰিম তেতিয়া আমি কি পাম 18 পাম অৰ্থাৎ 18 দিনত তপসে কামটো অকলে কৰিব পাৰিব ঠিক আছে সো অপচন ডি ইজ দা ৰাইট আনসাৰ তো কোৱেশ্চনটো দিয়া আছে 5 জন মানুহে এটা কাম 12 দিনত কৰিব পাৰে তেন্তে 10 জন মানুহে এই কামটো কিমান দিনত কৰিব পাৰিব তো আমি সকলোৱে জানো m1 d1 ইকুৱেল m2 d2 ইয়াতে m1 কিমান হ'ব 5 হ'ব প্ৰথম 5 জন মানুহ আছিল কিমান দিনত কামটো কৰিছিল 12 দিনত m2 ইকুৱেল কি হ'ব 10 হ'ব কাৰণ 10 জন মানুহে কিমান দিনত কৰিব হেইটো আমি উলিয়াব লাগে এটো আমাৰ d2 বুলি ধৰি লৈছো সো 10 টো যেতিয়া আমি ইফালে আনিম কি হ'ব ইয়াতে হৰণ হৈ যাব 5 ৰে যেতিয়া আমি 10ক কাটি দিম দুবাৰ 2 ৰে যেতিয়া 12ক কাটিম 6 পাম আমি সো 10 জন মানুহে 6 দিনত এই কামটো কৰিব পাৰিব অপচন সি ইজ দা ৰাইট আনসাৰ এটো অল্টারনেট ডেজৰ এটা কোৱেশ্চন হয় অল্টারনেট ডেজ তো কোৱেশ্চনটো দিয়া আছে এ আৰু বি পৃথকে কাম কৰিলে এটা কাম ক্ৰমে 9 দিন আৰু 12 দিনত কৰিব পাৰে ঠিক আছে তো এ এটা কাম 9 দিনত কৰিব পাৰে আৰু বি এটা কাম 12 দিনত কৰিব পাৰে ঠিক আছে যদি তেওঁলোকে
বিকল্পভাৱে কাম কৰে অৰ্থাৎ অল্টাৰনেটিভলি কাম কৰে কেনেকৈ কৰিব প্ৰথম কৈছে A আৰম্ভণি কৰে প্ৰথম দিনা A কৰিব তাৰ পিছদিনা B কৰিব তাৰ পিছদিনা আকৌ A কৰিব তাৰ পিছদিনা আকৌ B কৰিব এনেকৈ তাৰমানে কি কৰে এজনৰ পিছত এজনে কৰে অল্টাৰনেটিভলি কৰে কামটো ঠিক আছে এতিয়া আমি কি কৰিছো প্ৰথম আমি এলসিএম লৈ লৈছো 9 আৰু 12 ৰ এলসিএম কি হ'ব 36 হ'ব ঠিক আছে তো 9 ৰে যেতিয়া আমি 36 হৰণ কৰিম কি পাম 4 অৰ্থাৎ A ৰ ইফিচিয়েন্সি 4 B ৰ ইফিচিয়েন্সি কি হ'ব 3 হ'ব কাৰণ 12 ৰে 36 হৰণ কৰিলে আমি কি পাম 3 পাম এইটো হৈছে আমাৰ টোটাল ওয়ার্ক A এদিনত কৰে 4টা কাম আৰু B এদিনত কৰে 3টা কাম ঠিক আছে তো আমাৰ কোৱেশ্চনটোত কৈছে A কামটো আৰম্ভণি কৰে প্ৰথম কোনে আৰম্ভ কৰিব A কৰিব সো প্ৰথম দিনা A 4টা কাম কৰিব কাৰণ A এদিনত 4টা কৰে তো দ্বিতীয় দিনা কি কৰিব B কৰিব B কেইটা কৰিব B এদিনত কেইটা কাম কৰে 3টা কৰে সো দ্বিতীয় দিনা 3টা কাম কৰিব তো এতিয়া আমি কি বুজি পালো অৰ্থাৎ প্ৰতি দুদিনৰ মুৰে মুৰে এই দুদিনত কেইটা কাম হৈছে 7টা কাম হৈছে ঠিক আছে তো প্ৰত্যেক দুদিনত কি হ'ব 7টা কৈ কাম সম্পন্ন হ'ব এতিয়া আমাৰ টোটাল কাম আছে 36 অৰ্থাৎ আমি এতিয়া কি কৰিব লাগিব 36 ৰ আশে-পাশে 7 ৰ মাল্টিপল আছে নে নাই ঠিক আছে তো আমি যদি 5 ৰে পূৰণ কৰো 7 5 গুণ আৰু এইফালেও 5 ৰে পূৰণ হ'ব অৰ্থাৎ 10 দিনত কেইটা কাম সম্পন্ন হ'ল 7 5 গুণ 35টা কাম সম্পন্ন হ'ল তো টোটাল কাম আছিল 36 কিন্তু আমাৰ 10 দিনত কেইটা কাম হ'ল 35টা কাম হ'ল আৰু কেইটা কাম বাকি থাকিল এটা কাম বাকি থাকিল সেই এটা কামটো কোনে কৰিব যেহেতু A প্ৰথমে আৰম্ভ কৰিছিল তো 10 দিন পিছত A আকৌ সেই কাম যেটো এটা কাম বাকি আছিল সেই এটা কামটো A কৰিব ঠিক আছে তো A এদিনত কেইটা কাম কৰে 4টা কাম কৰে তো এটা কাম কৰিবলৈ কিমান সময় লাগিব 4 ভাগৰ 1 দিন লাগিব ঠিক আছে তো এটো যদি বুজি পোৱা নাই মই অকমান লিখি দিছো 4টা কাম কৰিবলৈ এদিন সময় লাগে ঠিক আছে তো এটা কাম কৰিবলৈ কিমান দিন সময় লাগিব 4 ভাগৰ 1 দিন ঠিক আছে বুজি পালো তো এতিয়া আমি কি বুজি পালো 35টা কাম কৰিবলৈ লাগিল 10 দিন আৰু এটা কাম কৰোতে লাগিল 4 ভাগৰ 1 দিন 4 ভাগৰ এদিন ঠিক আছে তো এতিয়া আমি ইয়াৰ পৰা এই বুজি পালো 10 দিনত 35টা কাম হ'ল আৰু 4 ভাগৰ 1 দিনত এটা কাম হ'ল সো টোটাল 36টা কাম কিমান দিনত হ'ল 10 সমস্ত 4 ভাগৰ এদিনত 10 সমস্ত 4 ভাগৰ এদিনত টোটাল 37টা কাম সম্পন্ন হ'ল অৰ্থাৎ ইয়াতে অপচনটো অকমান ভুল আছে ইয়াতে 4 ভাগৰ 1 টো লাগিব তো অপচন ডি টো আমাৰ ৰাইট আনসাৰ হ'ব 10 সমস্ত 4 ভাগৰ 1 দিনত তেওঁলোকে কামটো সম্পূৰ্ণ কৰিব পাৰিব তো কোৱেশ্চনটোত দিয়া আছে বিনয় আৰু প্ৰণয়ে ক্ৰমে 30 দিন আৰু 60 দিনত এটা কাম কৰিব পাৰে যদি তেওঁলোকে বিনয়ৰ পৰা আৰম্ভ কৰি বিকল্প দিনত কাম কৰে তেন্তে কিমান দিনৰ ভিতৰত কামটো সম্পূৰ্ণ হ'ব তো এটো অল্টাৰনেট ডেজৰ কোৱেশ্চন ঠিক আছে তো বিনয়ে এটা কাম 30 দিনত কৰে আৰু প্ৰণয়ে এটা কাম 60 দিনত কৰে ঠিক আছে তো এতিয়া আমি 30 আৰু 60 লখাও কি হ'ব 60 হ'ব ঠিক আছে তো 30 ৰে যেতিয়া 60 হৰণ কৰিম আমি কি পাম 2 পাম অৰ্থাৎ বিনয়ৰ ইফিচিয়েন্সি 2 তো প্ৰণয়ৰ ইফিচিয়েন্সি কি হ'ব 1 হ'ব কাৰণ 60 ৰে 60 হৰণ কৰিলে আমি কি পাম 1 পাম ঠিক আছে তো কামটো বিনয়ৰ পৰা আৰম্ভ কৰিব প্ৰথম দিনা বিনয়ে কাম কৰিব তো বিনয়ে এদিনত কেইটা কাম কৰে 2টা কাম কৰে আৰু প্ৰণয় এদিনত এটা কাম কৰে তো প্ৰথম দিনা বিনয়ে কৰিলে বিনয়ে কেইটা কাম কৰিলে প্ৰথম দিনা 2টা তাৰ পিছদিনা প্ৰণয় কৰিব এটা অৰ্থাৎ দুদিনৰ মূৰত কেইটা কাম কমপ্লিট হ'ল 3টা অৰ্থাৎ আমি কি বুজি পালো দুই দিনৰ মূৰত 3টা কাম সম্পন্ন হয় তো আমাৰ টোটাল কাম আছে 60টা গতিকে এইফালে আমি 20 ৰে পূৰণ কৰিম এইফালে আমি 20 ৰে পূৰণ কৰিম ঠিক আছে চাওক 20 2 গুণ 40 অৰ্থাৎ 40 দিনত 20 পূৰণ 3 60 40 দিনত 60টা কাম কমপ্লিট হ'ল ঠিক আছে
তো আমাৰ টোটেল কাম 60টাই আছিল তো 60টা কাম কমপ্লিট হওঁতে কেইদিন লাগিল 40 দিন লাগিল তো অপচন সি ইজ দা ৰাইট আনসাৰ ঠিক আছে তো আমি কেনেকৈ 40 টো পালো আকৌ এবাৰ কৈ দিছো মই 2 দিনত কেইটা কাম সম্পূৰ্ণ হয় 3টা কাম সম্পূৰ্ণ হয় গতিকে আমাৰ টোটেল কাম আছিল 60টা গতিকে আমি 60ৰ আশে-পাশে যাবলৈ চেষ্টা কৰিম ঠিক আছে সেই কাৰণে আমি 20ৰে পূৰণ কৰিছো এনেকুৱা প্ৰশ্নত আমাৰ মেইন লক্ষ্যটো হ'ল যেটো আমাৰ কামৰ সংখ্যা ইয়াতে 3টা কাম হৈছিল 2 দিনত এই কামৰ সংখ্যাটো আমাৰ টোটেল ওয়াৰ্কৰ আশে-পাশে যাব লাগে অৰ্থাৎ টোটেল ওয়াৰ্ক 60টা আছিল গতিকে আমি 60 বনাবলৈ চেষ্টা কৰিছো সেই কাৰণে আমি কি কৰিছো 20ৰে পূৰণ কৰিছো অৰ্থাৎ এইফালে কি হৈ গল 60টা কাম হৈ গল আৰু ইফালে যেটো 20 পূৰণ কৰিছো এইফালে 20 পূৰণ হ'ব গতিকে 40 দিনত কি হ'ল আমাৰ 60টা কাম কমপ্লিট হৈ গল ঠিক আছে সেই কাৰণে অপচন সি আমাৰ ৰাইট আনসাৰ খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটো কাৰণ এনেকুৱা টাইপৰ কোৱেশ্চন পৰীক্ষাত আহি থাকে ঠিক আছে তো এটো মন দি চাব তো এটো চাওক এ এটা কাম 20 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু বি একেটা কাম সম্পূৰ্ণ কৰিবলৈ 25 দিন সময় লয় অৰ্থাৎ আমি ইয়াত কি লিখিব পাৰিম এ এটা কাম 20 দিনত কৰিব পাৰে আৰু বি এই একেটা কাম কৰিবলৈ কিমান দিন লাগে 25 দিন লাগে ঠিক আছে তো এতিয়া হদিছে দুয়োজনে একেলগে কাম আৰম্ভ কৰিছিল কিন্তু 4 দিন পিছত এই কামটো এৰি দিছিল তো এতিয়া আমি কি চাম 20 আৰু 25 ৰ এলসিএম কি হ'ব 100 হ'ব ঠিক আছে 20 ৰে যেতিয়া আমি 100 হৰণ কৰিম আমি কি পাম 20 ৰে 100 হৰণ কৰিলে আমি 5 পাম আৰু 25 ৰে 100 হৰণ কৰিলে আমি 4 পাম অৰ্থাৎ এ এদিনত কেইটা কাম কৰিব পাৰে 5টা আৰু বি এদিনত 4টা কাম কৰিব পাৰে কিন্তু 4 দিন তেওঁলোকে কি কৰিছে একেলগে কাম কৰিছে 4 দিন পিছত এ গুছি গৈছে কিন্তু সেই 4 দিন কি হৈছে একেলগে কাম কৰিছে তো যেতিয়া একেলগে কাম কৰিব এদিনত কেইটা কাম হ'ব 5 এ 4 9টা কাম এদিনত হ'ব যেহেতু 4 দিন কৰিছে গতিকে কিমানটা কাম কৰিছে 4 দিনত 4 আমি পূৰণ কৰিব লাগিব 4 দিনত 37টা কাম কৰিলে তো বাকি কেইটা থাকিল বাকি থাকিল আমাৰ 64 কাম এই 64 কাম কোনে কৰিব কিমান দিনৰ ভিতৰত বি এ বাকি কামটো সম্পূৰ্ণ কৰিব অৰ্থাৎ যিখিনি বাকি কাম আছে অৰ্থাৎ বাকি কেইটা থাকিল আমাৰ 64টা কাম বাকি থাকিল এই কামটো বি এ কৰিব বি এ দিনত কেইটা কৰে 4টা কৰে অৰ্থাৎ 64 কাম কৰিবলৈ কিমান দিন সময় লাগিব 4 ৰে 64 হৰণ কৰিলে আমি কি পাম 16 পাম 16 4 গুণ 64 গতিকে অপচন সি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আমি চাইছো ইয়াতে কি দিয়া আছে এ আৰু বি এ এটা কাম ক্ৰমে 10 দিন 15 দিন আৰু 10 দিনত সম্পূৰ্ণ কৰিব পাৰে অৰ্থাৎ এ কামটো 15 দিনত কৰিব পাৰে আৰু বি কামটো 10 দিনত কৰিব পাৰে ঠিক আছে তেওঁলোকে একেলগে কামটো আৰম্ভ কৰিছিল কিন্তু 2 দিনৰ পিছত বি এ যাব লগা হৈছিল আৰু এ অকলে বাকি কামটো সম্পূৰ্ণ কৰিছিল তেনেহলে কিমান দিনৰ ভিতৰত কামটো সম্পূৰ্ণ হৈছিল অৰ্থাৎ কি কৰিছে এটা চাওক আমি কি কৰিম এ আৰু বিৰ এলসিএম লম এ 15 বি 10 তো 15 আৰু 10 ৰ এলসিএম কি হ'ব 30 হ'ব ঠিক আছে 15 ৰে যেতিয়া 30 হৰণ কৰিম আমি কি পাম 2 পাম 10 ৰে 30 হৰণ কৰিলে আমি কি পাম 3 পাম ইয়াতে কি কৈছে তেওঁলোকে they started doing work together but after 2 days B had to leave অৰ্থাৎ দুদিন তেওঁলোকে একেলগে কাম কৰিছে কিন্তু দুদিন কাম কৰাৰ পিছত বি যাব লগা হৈছিল অৰ্থাৎ সেই দুদিন কাম তেওঁলোকে দুয়োজনে মিলি কৰিছে তো এদিনত এ কৰে দুটা বি কৰে তিনিটা অৰ্থাৎ দুয়োজনে যদি লগ হৈ কৰে এদিনত কেইটা কাম হ'ব 5টা কাম হ'ব ঠিক আছে তো তেওঁলোকে দুদিন কৰিছে গতিকে 2 পূৰণ 5 দুদিনত 10টা কাম কমপ্লিট কৰিছে অৰ্থাৎ টোটেল ওয়ার্ক আছিল আমাৰ 30টা 10টা তেওঁলোকে দুদিনত কৰি দিলে তো বাকি কেইটা থাকিল বাকি থাকিল 20টা কাম বুজি পালো ইয়ালৈকে ঠিক আছে বাকিখিনি কাম এ অকলে বাকি কামটো সম্পূৰ্ণ কৰিছিল অৰ্থাৎ বাকি যি 20টা কাম আছিল এই 20টা কামটো কোনে কৰিছে এ কৰিছে এ দিনত কেইটা কৰে দুটা কৰে তো টোটেল কাম বাকি কেইটা থাকিল 20টা তো এদিনত দুটা কৰে তো বাকি কামটো কৰিবলৈ 10 দিন সময় লাগিব 2 ৰে 20 হৰণ কৰিলে আমি 10 পাম এতিয়া আমাক কোৱেশ্চনত সুধিছে তেনেহলে কিমান দিনৰ ভিতৰত কামটো সম্পূৰ্ণ হৈছিল সব 10 দিনৰ ভিতৰত সম্পূৰ্ণ হোৱা নাই কাৰণ তাৰ আগতে 2 দিন কাম কৰিছে দুয়োজনে মিলি সো 10 2 12 অৰ্থাৎ 12 দিনৰ ভিতৰত তেওঁলোকে কি কৰিছে কামটো সম্পূৰ্ণ কৰিছে অৰ্থাৎ অপচন
ডি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো চাইছোঁ আমি। চাওক এইটো অকণমান লেভেলটো আপ হৈ আছে, ইয়াতো এৰি গৈছে কামটো, কিন্তু এৰি যোৱাৰ চৰ্তটো অকণমান বেলেগ। মন দি চাব কি কৈছে, এটা কাম 18 দিনত কৰে আৰু বিয়ে 12 দিনত কৰিব পাৰে। তেওঁলোকে একেলগে কাম আৰম্ভ কৰিছিল, কিন্তু বিয়ে কামটো সম্পূৰ্ণ হোৱাৰ 3 দিন পূৰ্বে কামটো এৰি দিছিল। কিমান দিনৰ ভিতৰত সকলো কাম সম্পূৰ্ণ হৈছিল? অৰ্থাৎ চাওক কামটো কিমান দিনত কৰিব পাৰে? 18 দিনত, আৰু বি কৰিব পাৰে 12 দিনত। দুয়োটাৰে এলচিএম কি হ'ব? 36 হ'ব। 18ৰে যেতিয়া আমি 36 হৰণ কৰিম আমি কি পাম? 2 পাম, আৰু 12ৰে 36 হৰণ কৰিলে আমি কি পাম? 3 পাম। ঠিক আছে, এতিয়া চাওক, মন দি চাব, 3 দিন কামটো যেতিয়া শেষ হৈছিল, তেতিয়া 3 দিন পূৰ্বে কি কৰিছিল? বিয়ে কামটো এৰি দিছিল। তো আমি কি কৰিম? 3 দিন যেহেতু বি কামটো কৰা নাছিল, তো আমি কি কৰিম? বিক 3 দিন বেছিকৈ কাম কৰাই দিম, তেতিয়া আমাৰ ইজি হৈ যাব। চাওক, এই 3 দিন যদি বি গুচি নগ'লহেঁতেন, তেতিয়াহ'লে কিমান কাম হ'লহেঁতেন সেইটো আমি চাই লৈছোঁ। কাৰণ চাওক, বি 3 দিন আগতে এৰি গুচি গৈছে, অৰ্থাৎ আমি কি কৰিম? বিক সেই 3 দিনো কাম কৰাই দিম। যেহেতু 3 দিন পূৰ্বে এৰি গৈছিল, গতিকে আমি 3 দিন আকৌ বেছিকৈ কাম কৰিম, অৰ্থাৎ এদিনত 3টা কৰে, তো 3 দিনত কেইটা কৰিব? 9টা কাম কৰিব। চাওক, আগতে আমাৰ টোটেল কাম আছিল 36, কিন্তু যেহেতু আমি 3 দিন বিক বেছিকৈ কাম কৰালোঁ, গতিকে টোটেল ৱৰ্কটো আমাৰ কি হৈ যাব? বেছি হৈ যাব। কেইটা হ'ব বেছি? 45 হৈ যাব। এইবাৰ আমাৰ কি হৈ গ'ল? টোটেল কাম 45 হৈ গ'ল। এই 45 কামটো কোনে কোনে কৰিছে? এই 45 কামটো কমপ্লিটলি এ আৰু বি মিলি কৰিছে, কাৰণ বিকো আমি শেষলৈকে ৰাখি দিলোঁ। ঠিক আছে, কাৰণ 3 দিন পূৰ্বে যিহেতু বি গুচি গৈছিল, কিন্তু আমি কি কৰিলোঁ? বিকো 3 দিন ৰাখি দিলোঁ। ৰাখি দিয়াৰ লগে লগে কি হৈছে? সেই 3 দিন বি 9টা কাম কৰিছে এক্সট্ৰাকৈ, গতিকে সেই 9টা কাম আমাৰ টোটেল ৱৰ্কত যোগ হৈ গৈছে। তো আমাৰ কি হ'ল? টোটেল ৱৰ্ক 45 হ'ল। দুয়োজনে মিলি এদিনত কিমানটা কাম কৰিব পাৰে? এ এদিনত 2টা কাম কৰে, আৰু বি এদিনত 3টা কাম কৰে। দুয়োজনে যেতিয়া মিলি কৰিব, এদিনত কেইটা কাম হ'ব? 5টা কাম হ'ব। চ' টোটেল ৱৰ্ক আছে 45, দুয়োজনে মিলি কৰে 5টা এদিনত, গতিকে 45 কাম কমপ্লিট কৰিবলৈ কিমান দিন সময় লাগিব? 5ৰে যেতিয়া আমি 45 হৰণ কৰিম, আমি কি পাম? 9 পাম, অৰ্থাৎ 9 দিনত গোটেই কামটো কমপ্লিট হৈছিল। তো অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, বুজি পালোঁ? তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ। চাওক, এইটো এটা বেলেগ টাইপৰ অংক। ইয়াতে 2টা কথা মন কৰিব লাগে, মই কৈ দিছোঁ এবাৰ। যদি বা থাকে বা ইংলিছত অৰ বুলি থাকে, তেতিয়া কি হয়? ইফিচিয়েঞ্চিটো ইকুৱেল হয়। যদি কয় যে এ নাইবা এ বা বি ইমান দিনত কাম কৰে, ঠিক আছে, তেতিয়া আমি কি বুজিম? এ আৰু বিৰ যিটো ইফিচিয়েঞ্চি, কাম কৰা যিটো সক্ষমতা, সেইটো ইকুৱেল হয়। ঠিক আছে, যদি আমাক আৰু বুলি দিয়ে, আৰু কুৱেশ্যনত আৰু বা ইংলিছত এন বুলি দিয়ে, তেতিয়া আমি বুজিব লাগিব যদি এ আৰু বি কামটো কৰা বুলি কৈছে, তেতিয়াহ'লে দুয়োজনে মিলি কৰিছে, তেতিয়া আমাৰ কি হৈ যায়? ইফিচিয়েঞ্চিটো যোগ হৈ যায়। ঠিক আছে, তো এই কনচেপ্টটো আমাৰ এই কুৱেশ্যনটোত ব্যৱহাৰ হ'ব। তো আমি কুৱেশ্যনটো চাইছোঁ এইবাৰ। কি দিয়া আছে? যদি 3জন পুৰুষ বা দিয়া আছে বা 4গৰাকী মহিলাই 43 দিনত এখন পথাৰ হাল বাব পাৰে বা এটা কাম কৰিব পাৰে, যিকোনো কাম। ঠিক আছে, ইয়াৰ পৰা আমি কি লিখিব পাৰিম? 3জন যি পুৰুষ আছিল, অৰ্থাৎ 3 মেন আৰু 4 উমেন, অৰ্থাৎ 3জন পুৰুষ আৰু 4গৰাকী মহিলাৰ ইফিচিয়েঞ্চিটো কি হ'ব? ইকুৱেল হ'ব। অৰ্থাৎ 3জন পুৰুষে এদিনত যিমান কাম কৰে, 4গৰাকী মহিলাই এদিনত একে কাম কৰিব। ঠিক আছে, তো ইয়াৰ পৰা আমি কি পাম? ইয়াৰ পৰা আমি এজন পুৰুষ আৰু এগৰাকী মহিলাৰ ইফিচিয়েঞ্চিটো পাই যাম, অৰ্থাৎ 4/3। ইয়াৰ পৰা আমি কি বুজি পালোঁ? এজন মানুহে এদিনত 4টা কাম কৰে, আৰু এগৰাকী মহিলাই 3টা কাম কৰে। ঠিক আছে, তো এতিয়া আমি টোটেল ৱৰ্কটো কেনেকৈ উলিয়াম চাওক। ইয়াতে কি দিয়া আছে? 3জন পুৰুষ আৰু 4গৰাকী মহিলাই 43 দিন কাম কৰিছে। তো ইয়াৰ পৰা আমি কি পালোঁ? এজন মানুহে 4টা কাম কৰে,
কিন্তু কোৱেশ্চনত দিয়া আছে 3 জন পুৰুষ অৰ্থাৎ এজন মানুহে যদি 4টা কৰে 3 জন মানুহে কি হ'ব 3 পূৰণ 4 হ'ব এজন মানুহে দিনত 4টা কাম কৰে তো 3 জন মানুহে এদিনত কিমান কৰিব 3 পূৰণ 4 কাম কৰিব ঠিক আছে তো তেওঁলোকে কিমান দিন কাম কৰিছে 43 দিন কাম কৰিছে গতিকে 43 এৰে পূৰণ কৰিলে আমি কি পাম আমাৰ টোটাল ওয়ার্কটো আমি পাই যাম ঠিক আছে তো এইটোই হ'ব আমাৰ টোটাল ওয়ার্ক তো এতিয়া আমি টোটাল ওয়ার্কটো পালো এতিয়া আমাক কি সুধিছে এই যেটো আমি টোটাল ওয়ার্ক পালো এই কামটো যদি 7 জন পুৰুষ আৰু দিছে এবারে আৰু মানে এবাৰ লগ হৈ কৰিছে আৰু 5 গৰাকী মহিলা একেলগে কৰে তেতিয়া হলে কিমান সময়ত কৰিব পাৰিব ঠিক আছে তো এইটো চাব 7 men আৰু 5 women 7 জন পুৰুষ আৰু 5 গৰাকী মহিলাই কামটো লগ হৈ কৰিছে তো এজন মানুহে এদিনত কেইটা কৰে 4টা কৰে তো 7 জন মানুহে কি কৰিব 7 পূৰণ 4টা কৰিব এদিনত যোগ তো এগৰাকী মহিলা এদিনত কৰে 3টা তো 5 গৰাকী মহিলা কেইটা কৰিব 5 পূৰণ 3 তো এইখিনি যদি আমি চাওঁ 7 4 গুণ 28 তো 7 4 গুণ 28 আৰু 5 3 গুণ 15 অৰ্থাৎ 28 আৰু 15 কি হ'ব 43 অৰ্থাৎ আমি ইয়াৰ পৰা কি বুজি পালো 7 জন পুৰুষ আৰু 5 গৰাকী মহিলা এদিনত 43টা কাম কৰিব পাৰে ঠিক আছে তো এইটো হল 7 জন পুৰুষ আৰু 5 গৰাকী মহিলাৰ এফিচিয়েন্সি হল 43টা কাম অৰ্থাৎ এদিনত তেওঁলোকে 43টা কাম কৰিব পাৰে টোটাল ওয়ার্ক আমাৰ হৈছে এইটো গতিকে তেওঁলোকে এদিনত যদি 43টা কাম কৰে টোটাল ওয়ার্ক কৰিবলৈ কিমান দিন সময় লাগিব ইয়াৰ পৰা কি হ'ব 43 আৰু 43 কটা যাব 3 পূৰণ 4 সমান কি হ'ব 12 দিন অৰ্থাৎ 12 দিনত তেওঁলোকে কামটো সম্পূৰ্ণ কৰিব পাৰিব অপচন ডি ইজ দা ৰাইট আনসার তো আজিৰ এই ভিডিওটো ইমানেই ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব কেনে পালে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ